হাই গাইজ, আপোনালোকলৈ আজি এটা বিশেষ ভিডিঅ' লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো হৈছে আপোনাৰ চিপাজাৰ সমষ্টিৰ বুঢ়া পঞ্চায়তৰ অন্তৰ্গত 2 নম্বৰ চকৰমুখ গাঁৱৰ পৰা 1 নম্বৰ চকৰমুখলৈ যোৱা সংযোগী ৰাস্তাটো। এই ৰাস্তাটো এনেকুৱা অৱস্থা দেখিছে আপোনালোকে। এয়া আমাৰ ৰাস্তাত আপোনাৰ পানী জাম খাই আছে। এয়া আমাৰ চুনীয়াই গৰু লৈ আহি আছে আমাৰ এই গতিকে আমাৰ চিএম মহোদয়, চিএম মানে আপোনালোকে জানে নিশ্চয়, চিএম মানে হৈছে চমৎকাৰী মামা। আমাৰ চমৎকাৰী মামাই বহুতো আঁচনি দিছে, কিন্তু আমাৰ এই ৰাস্তা দৃষ্টিগোচৰ আজিলৈকে হোৱা নাই। গতিকে আমাৰ এই ৰাস্তাটো নোহোৱা এটা ভাল হৈছে। আমাৰ ইয়াৰ পৰা দুটা প্ৰফিট হৈছে। সেই প্ৰফিট দুটা হৈছে কেনে জানেনে ৰাইজ? 1 নম্বৰ প্ৰফিটটো হৈছে আমাৰ যিখন অধিকাৰী আছে, আমাক এই দেখাই দিব বাৰু আমাৰ অধিখন। আমাৰ যিখন অধিকাৰী আছে, এই অধিকাৰীখনত যেতিয়া মানে পেচেঞ্জাৰ আমি উঠাই লৈ আহোঁ, তেতিয়া পেচেঞ্জাৰে এনেকুৱা এটা ফিল কৰে মানে মাটিৰ তলত জানো ভূমিকম্পৰ হয় আদগিৰণি মানে উদ্গিৰণ হৈ আছে। আৰু 2 নম্বৰ প্ৰফিটটো হৈছে আমাৰ এনেকুৱা, যদি কোনোবা বাইদেউ মানে আপোনাৰ আমাৰ ডেলিভাৰী মানে বাইদেউ যদি কোনোবা যদি আপোনাৰ ডক্টৰৰ ওচৰত যদি ট্ৰিটমেণ্ট লৈ আছে, সেই বাইদেউসকলক যদি ডক্টৰে কৈছে মানে আপোনাৰ চিজাৰিং কৰিব লাগিব বুলি কৈছে, তেতিয়াহ'লে আমাৰ BMW খনত যদি এপাক ঘূৰাই দিওঁ, আমাৰ বাবু মাইনা নৰ্মেল হৈ আছে। ৰাইজ চাওক আমাৰ এই ৰাস্তাৰ গতিকে আমাৰ বিধায়ক মহোদয়লৈ অনুৰোধ থাকিল, তেখেতে যাতে আমাৰ এই ৰাস্তাটো অতি সোনকালে দৃষ্টিগোচৰ কৰি আমাৰ সুব্যৱস্থা কৰি দিয়ে। ধন্যবাদ।